নমস্কাৰ বন্ধুসকল, মই দিকুৰাজ মোৰ চেনেলটোলৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম হোৱাটছএপৰ এটা নতুন ট্ৰিক্সৰ বিষয়ে, যিটো এতিয়াও বহুতে গম নাপায় চাগে। ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল। এতিয়া আমি আগবাঢ়োঁ হোৱাটছএপৰ নতুন ট্ৰিক্সটোৰ বিষয়ে। ট্ৰিক্সটো হ'ল যে আমি কিদৰে হোৱাটছএপৰ মেছেঞ্জাৰৰ ৱালপেপাৰ কপি চেঞ্জ কৰিব পাৰোঁ। ঠিক আছে, তাৰ কাৰণে আমি ফাৰ্ষ্ট যাব লাগিব হোৱাটছএপত যোৱাৰ পাছত আমি ছাইডত থ্ৰী ডট দিয়া থাকে, এই থ্ৰী ডটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমি ফাৰ্ষ্ট টাইম ছেটিংছত যাব লাগিব। ছেটিংছত যোৱাৰ পাছত ইয়াত ছেকেণ্ড নম্বৰ অপশ্যনটোত যাব লাগিব, য'ত লিখা আছে চাৰ্চ বুলি। ছেকেণ্ড নম্বৰ অপশ্যনটোত যোৱাৰ পাছত আমি ইয়াত দেখিম যে ৱালপেপাৰ বুলি এটা অপশ্যন আহিব। এই ৱালপেপাৰ অপশ্যনটোত যাব লাগিব। এই ৱালপেপাৰ অপশ্যনটোত যোৱাৰ পাছত গেলেৰীত যাব লাগিব। গেলেৰীত যোৱাৰ পিছত আপুনি যিকোনো একপি ফটো, গেলেৰীত গৈ আপুনি যিকোনো একপি ফটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত ইয়াত ছেট মাৰি দিব। ঠিক আছে, ছেট মৰাৰ পিছত ছেট কৰি দিয়াৰ পাছত আপুনি বেগ আহি দেখিব যে আপোনাৰ যিকপি মেছেঞ্জাৰৰ ৱালপেপাৰ আছিলে, ৱালপেপাৰ কপি চেঞ্জ হৈ আপুনি দিয়া ৱালপেপাৰ কপি আহি যাব। ঠিক আছে, এই ভিডিঅ' যদি আপোনাৰ ভাল লাগে লাইক কৰিব, আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।